নমস্কাৰ দৰ্শকসকল, মধুস্মিতাছ কিটচেনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছিলোঁ কেঁচা জলকীয়া আৰু নহৰুৰ এটা খুব টেষ্টি চাটনি। চাটনিটো বনাবলৈও খুবেই সহজ আৰু খাবলৈও খুব টেষ্টি হয়। চাওকচোন, দেখিলেই গম পোৱা যায় যে কিমান টেষ্টি হয়। আহকচোন চাওঁ মইনো কেনেদৰে চাটনিবিধ বনাইছোঁ। চাটনিৰ বাবে মই লৈছোঁ অলপ কেঁচা জলকীয়া। মই ভালদৰে ধুই লৈছোঁ। জলকীয়াখিনি ভালদৰে ধুই মই এনেদৰে ঠাৰিখিনি আঁতৰাই লৈছোঁ। মই পকা আৰু কেঁচা দুয়োবিধ জলকীয়া ব্যৱহাৰ কৰিছোঁ। তেতিয়া চাটনিখিনি কালাৰটো দেখিবলৈ ভাল লাগে। এতিয়া মই জলকীয়াখিনি টুকুৰা টুকুৰকৈ কাটি ল'ম। চাটনিখিনি এবাৰ বনালে সদায় বনাবলৈ মন যাব, ইমানেই সুন্দৰ হয় খাবলৈ। অৱশ্যে যিসকলে জলকীয়া খাব পাৰে বা জলকীয়া খাই ভাল পায় তেওঁলোকৰ বাবে খুবেই প্ৰিয়। আমাৰ ঘৰতো এই চাটনিবিধ বনালে খুবেই ভাল পায়। সেইবাবে মই বনাইছিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এয়া মোৰ আটাইখিনি কাটি হৈ গ'ল। এতিয়া মই ফ্ৰাই পেন এখন গৰম কৰি তাতে এচামুচমানৰ জোখাৰে মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱালৈকে মই ৰৈ আছোঁ। তেলখিনি গৰম হ'লত মই সৰু চামুচে আধা চামুচ গোটা জিৰা দি দিছোঁ। জিৰাখিনি ফুটিলত মই তাতে নহৰু দি দিছোঁ। মই নহৰু দুটাহে ব্যৱহাৰ কৰিছোঁ। যদি বেছিকৈ দিব খোজে অলপ বেছিকৈও দিব পাৰে। নহৰুকেইটা অকণমান ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি ল'ব লাগিব। একেবাৰে শুকুৱাই পেলাব নালাগে, অকণমান গোন্ধটো যোৱালৈকে এনেদৰে ভাজি ল'লেই হ'ব। ঘন ঘনকৈ লৰাই থাকিব লাগে, নহ'লে দেই যাব। এতিয়া মই তাতে কাটি লোৱা জলকীয়াখিনি মিহলাই দিছোঁ। জলকীয়াখিনি দি আকৌ লাহে লাহে লৰাই দিব লাগিব। জলকীয়াখিনি অলপ কোমল হোৱালৈকে এনেদৰে ভাজি ল'ব লাগিব। একেবাৰে শুকুৱাই পেলাব নালাগে, শুকুৱালে চাটনিখিনিৰ টেষ্টটো যিটো আচল টেষ্ট সেইটো নাথাকিব। সেইবাবে অলপ কোমল হোৱালৈকেহে ভাজিব লাগিব। আপোনালোকে মন কৰিলে কমকৈও বনাব পাৰে আৰু সৰহকৈও বনাই এসপ্তাহমানৰ কাৰণে সুন্দৰকৈ ফ্ৰিজত থৈ খাব পাৰে।
মই ইয়াতে কেইটামান ভাজি লোৱা বাদাম মিহলাই দিছোঁ। বাদামখিনি যিহেতু মই আগতে ভাজি থৈছোঁ সেইবাবে বেছিকৈ ভাজাৰ প্ৰয়োজন নাই, লগতে মিলাই দিছোঁ। বাদামকেইটা দিলে চাটনিখন অকণমান সোৱাদ আনি দিয়ে। এতিয়া সকলোবোৰ মিলাই লৈ তাত মই নিমখ দিছোঁ। নিমখ অকণমান বেছি হ'লেই ভাল লাগে। জোখমতে দি ল'ব আৰু। এতিয়া আটাইখিনি মিলাই দিছোঁ। খুব কম সময়তে বনাব পৰা এবিধ চাটনি। এতিয়া মই গেছটো অফ কৰি দিছোঁ। অকণমান চেঁচা হোৱালৈকে এনেদৰে ৰাখি দিছোঁ। এতিয়া মই পেনখনৰ পৰা প্লেটখনত নমাই ল'লোঁ। মই যিহেতু মিক্সিত নিপিছোঁ সেইবাবে মই এনেদৰে খুন্দনা এটাতে পিচি লৈছোঁ। আপোনালোকে মন কৰিলে পটাখনতো এনেদৰে থেকেচি ল'ব পাৰে। এই চাটনিটো বেছি গুড়ি হৈ গ'লে ভাল নালাগে, অকণমান গোটা গোটা হৈ থাকিলেহে বেছি টেষ্ট হয়, সেইবাবে মই খুন্দনা ব্যৱহাৰ কৰিছোঁ। যদি মিক্সিত মাৰে অকণমান এবাৰ বা দুবাৰহে মাৰিব, বেছিকৈ মাৰিলে মিহি হ'লে ইমান টেষ্ট নাথাকিব। চাওকচোন কিমান ধুনীয়া হৈছে। পকাখিনি দিয়াৰ বাবে অকণমান কালাৰটো আৰু বেছি ধুনীয়া হৈ গৈছে। এতিয়া মই আটাইখিনি পিচি ল'লোঁ। এতিয়া মই তাতে অকণমান নেমু চেপি দিছোঁ। নেমুখিনি দি দিলে অকণমান বেছি দিনলৈ ভাল হৈ থাকে। এসপ্তাহমান ধুনীয়াকৈ ফ্ৰিজত থৈ খাব পাৰি। এয়া চাওক, আমাৰ চাটনিখিনি ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।